প্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো অল কৰি হেৰি কৰি দিব। তোমালোকে তেতিয়া মোৰ ভিডিঅ'বোৰ পাই থাকিবা। পাৰ্ট 22 নাগৰিক আৰু নাগৰিকত্ব অনুশীলনী কুৱেশ্যন আনচাৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ চমু উত্তৰ লিখা। ক, নাগৰিক শব্দৰ অৰ্থ কি? উত্তৰ, যি ব্যক্তিয়ে এখন দেশৰ স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ লৰে তেনে ব্যক্তিক নাগৰিক বোলে। খ নম্বৰ, বিদেশী মানে কি? উত্তৰ, যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ লাভ কৰে তেনে ব্যক্তিক বিদেশী বোলে। গ নম্বৰ, নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰি? উত্তৰ, নাগৰিকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। ঘ নম্বৰ, কোন চনত ছিকিম ভাৰতৰ লগত চামিল হয়? উত্তৰ, 1975 চনত ছিকিম ভাৰতৰ লগত চামিল হয়। 2 নম্বৰ উত্তৰ দিয়া। ক, এজন বিদেশীয়ে ভাৰতৰ নাগৰিক কেনেদৰে লাভ কৰিব পাৰে? উত্তৰ, এজন বিদেশীয়ে ভাৰতৰ নাগৰিক দেশীয়কৰণৰ পদ্ধতিৰে লাভ কৰিব পাৰে। খ নম্বৰ, পৌৰ অধিকাৰসমূহ কি কি? উত্তৰ, পৌৰ অধিকাৰসমূহ হ'ল জীৱনৰ জীৱন ৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ। গ নম্বৰ, এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে? উত্তৰ, ৰাষ্ট্ৰবিৰোধ কৰিলে এজন নাগৰিকে নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে। 3 নম্বৰ, খালী ঠাই পূৰ কৰা। বিদেশীসকলে দেশ অধিকাৰ ভোগ কৰিব নোৱাৰে। উত্তৰ, ৰাজনৈতিক। খ, আমাৰ দেশ ভাৰতৰ এজন ব্যক্তিয়ে 10 বছৰ ভোটাধিকাৰ লাভ কৰে। উত্তৰ, 18 বছৰ। ছিকিম জনসাধাৰণে দেশৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। উত্তৰ, ৰাজ্যক্ষেত্ৰ চামিলকৰণ। 4 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক, এজন বিদেশীয়ে পৌৰ অধিকাৰ বা ৰাজনৈতিক অধিকাৰ লাভ কৰে। উত্তৰ, পৌৰ অধিকাৰ। খ, এজন নাগৰিকে দেশৰ হকে কাম কৰিলে ৰাষ্ট্ৰীয় বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলুপ্ত হ'ব পাৰে। উত্তৰ, ৰাষ্ট্ৰীয় বিৰোধী কাম কৰিলে। দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে বা অনানুগত্য প্ৰকাশ কৰে। উত্তৰ, আনুগত্য প্ৰকাশ কৰে। কোনো এজন ব্যক্তিয়ে নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গ'লে তেওঁক তাত নাগৰিক বা বিদেশী বোলা হয়।